আলোচনা উত্তর প্রশ্ন হয়ে আছে কিয় হাল্লা কৰি ভাল পায় সদনৰ মূল্যবান কাম কিয় নষ্ট যাৰ সমস্যা নাই যাৰ আগ্ৰহী নহয় আপোনালোকে বাহিৰত এডুকেশ্যন ডিছকাছ কৰিব লাগে আগ্ৰহী নহয় চলিবলৈ দিয়ক সমাধান আহিব লাগে মই নামানো বাট চিধা কথা সংবিধান কৈশন নম্বৰ সংবিধান মানো অধ্যক্ষ মহোদয় এটা কুৱেশ্যন নম্বৰ 4 নালাগে নালাগে আৰু শূন্য কালীন অন্য বহুত বিষয় আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই দুটামান কথা অৱগত কৰিছো এই কথাটো দৰকাৰী কথা আপোনালোকে শুনক চাইল্ড আৰু ওমেন ট্ৰেফিকিং লৈ অসমত এটা ডাঙৰ এটা সৰবা আৰম্ভ হৈছে আপোনালোকে সকলোৱে জানে মই গোটেই অসমখনক লৈ কথা কোৱা নাই বিশেষকৈ মই উত্তৰ কামৰূপৰ জালুকবাৰী ৰঙিয়া আৰু কমলপুৰ এই অঞ্চলত আমাৰ বহুত ইণ্ডাষ্ট্ৰী আছে আৰু ইয়াত আমাৰ বহুতকেইটা ৰেলৱে জংচনো আছে আমাৰ হাতত কেতিয়াবা কিছু শিশু আহে কিছু মহিলা আহে এই লৈ এটা খুব ডাঙৰ এটা স্কেম চলি আছে আপোনালোকে সকলোৱে জানে যে এটা সময়ত বড়ো জনগোষ্ঠীত বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰে এইটো লৈ বহুতখিনি তেখেতে সজাগতা আপোনালোকৰ আগত প্ৰকাশ কৰিছে মই ক'ব বিচাৰিছোঁ যে এই যি শিশু আৰু ছোৱালীবিলাকৰ ওপৰত যি ট্ৰেফিকিং হৈ আছে সেইটোৰ ওপৰত চৰকাৰে বহুত ব্যৱস্থা লৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে এই বিষয়ে বহুত অৱগত মই ডাটা বহুত দিবলৈ নাযাওঁ কিন্তু এই হিউমেন ট্ৰেফিকিং আৰু চাইল্ডৰ ওপৰত বিশেষকৈ শিশু আৰু মহিলাৰ ওপৰত যি শাৰীৰিক নিৰ্যাতন হৈ আছে সেইটোৰ বিষয়ে চৰকাৰে এটা বিশেষ ব্যৱস্থা ল'ব লাগে দৰকাৰ হ'লে আমি বিধায়কবিলাকো ইয়াত ইনভলভ হ'ব লাগে আজি কিয় কৈছোঁ বড়ো ভূমিৰ পৰা আমি ওচৰত আমাৰ গোৰেশ্বৰ আছে ওচৰত আমাৰ তামোলপুৰ আছে ভূটান আছে এই বৰ্ডাৰ অঞ্চলবিলাকত এইটোৰ বৃদ্ধি হৈছে আৰু বিশেষকৈ কামৰূপ জিলা 6 নম্বৰত আছে মই মুখ্যমন্ত্ৰী মহোদয়ক এইখিনিও কৈছোঁ যে এই চাইল্ড আৰু হিউমেন ট্ৰেফিকিঙৰ ওপৰত ক্ৰছ লিংকেজ কিছুমান অকণমান চাব লাগে আমাৰ NGO কিছুমান আছে চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ কিছুমান এজেঞ্চি আছে তেওঁলোকে প্ৰপাৰলি কাম হৈছে নাই আৰু দৰকাৰ হ'লে পঞ্চায়তৰ প্ৰতিনিধিবিলাককো ইয়াত ইনভলভ কৰিব লাগে অকল মই আমাৰ কমলপুৰ সমষ্টি উত্তৰ কামৰূপ কৰে আপাৰ আছামলৈ এইটো বৃদ্ধি হৈছে আজি তিনিচুকীয়াই হওক বৰ্ডাৰ এৰিয়াবিলাকত এইটো বৃদ্ধি পাইছে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে যথেষ্ট ব্যৱস্থা লৈছে এইখিনি ব্যৱস্থা অকণমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ দৃষ্টিৰে চাব বুলি মই অনুৰোধ কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় 2022 চনৰ জানুৱাৰী মাহ পৰ্যন্ত কামৰূপ জিলাৰ উত্তৰ পাৰৰ ৰঙিয়া আৰু চাংচাই থানাত 4টা গোচৰ আমি ইয়াৰে প্ৰথম কেছটো আছিল ৰঙিয়াৰ 35 বছৰীয়া মহিলা এগৰাকী নোহোৱা হৈ আছে আৰু তেখেতৰ ছোৱালীৰ সৈতে এইটো আমি এতিয়ালৈকে ওলাব পৰা নাই চাংচাৰি পিএছ ৰঙিয়া পিএছত
ধৰ্মা বুলি 16 বছৰীয়া ছোৱালী এজনী তেওঁক উদ্ধাৰ কৰা হৈছে ৰাজি মালিক যোনে লৈ গৈছিল তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছে ৰিম্পি দাস তেখেতক আমি ৰিকভাৰী মনি বুলি এগৰাকী যোনে লৈ গৈছিল তেওঁক আমি গ্ৰেপ্তাৰ কৰিছোঁ ঠিক সেই ধৰণে আমাৰ এই 4টা কেছৰে বিৱৰণ এইটো কিন্তু যোৱা মে 2021 পৰা আগষ্ট 2022 লৈকে আমি হিউম্যান ট্ৰেফিকিং কেছ 174টা অসমত আমি পাইছিলোঁ আৰু এই 174টা কেছ এনেকুৱা যে কোনোবাটো কেছত দুগৰাকী মহিলা নোহোৱা হৈছে কোনোবাটো কেছত তিনিগৰাকী নোহোৱা হৈছে তাৰে আমি 318 ট্ৰেফিক আমি শিশু নাৰীক আমি তেওঁলোকে উদ্ধাৰ কৰিব পাৰিছোঁ আউট অফ 174 কেছ ৰেজিষ্টাৰ্ড 318 has been recovered আৰু এৰেষ্ট আমি ট্ৰেফিকাৰ্ছক কৰিছোঁ 139 ইয়াৰ ভিতৰত আমি ছিকিমৰ পৰা বহুত শিশুক আমি উদ্ধাৰ কৰিব পাৰিছিলোঁ ওদালগুৰি আৰু চিৰাং জিলাৰ আৰু মিজোৰামৰ পৰা আমি উদ্ধাৰ কৰিব পাৰিছিলোঁ ৱেষ্ট কাৰ্বি আংলঙত এইটো এটা অনস্বীকাৰ্য কথা যে অসমত হিউম্যান ট্ৰেফিকিং যথেষ্ট হৈ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহত আৰু আদিবাসী ছোৱালী ধৰণৰ ফ'ৰ্সফুল প্ৰষ্টিটিউশ্যন আদিৰ কাৰণে লৈ যোৱা হৈছে আমি দেখি আছোঁ যে অকণমান ট্ৰেণ্ডটো ডিক্লাইন হৈছে কিন্তু তথাপিতো ক'ব পৰা নাযায় যে এইটো বন্ধ হৈছে বুলি আৰু বহুত ক্ষেত্ৰত আমি এনেকুৱা পাওঁ যে 16+18+ ছোৱালীক কোনোবা এগৰাকীয়ে লৈ যায় যেতিয়া আমি এৰেষ্ট কৰোঁ মাতো তেতিয়া তেওঁলোকে কয় যে আমি নিজৰ ইচ্ছামতে আমি গৈছোঁ কিন্তু পিছত তেওঁলোকক যেতিয়া 2 বছৰ 3 বছৰ পিছত তেওঁলোকৰ পৰা আমি আকৌ পেনিক কল পাওঁ আৰু দুই এগৰাকীক উদ্ধাৰ কৰোঁতে আমি দেখা পাওঁ যে ফ'ৰ্সফুল আমাৰ প্ৰষ্টিটিউশ্যনলৈকেও তেওঁলোকক লৈ যোৱা এতিয়া আমি চৰকাৰে এন্টি হিউম্যান ট্ৰেফিকিং ইউনিট আমি 35টা খুলিছোঁ 1 in every district আৰু এটা আমি কৰিছোঁ কি আমাৰ গুৱাহাটীৰ টিচৰ লগত আমি কৰিছোঁ কি আমাৰ গুৱাহাটীৰ টিচৰ লগত আমি বা কোনোবা অচিনাকি মানুহ গাঁৱত আহিলে কেনেকৈ এইটো জনাব পাৰি আৰু ৰিহেবিলিটেশ্যন মিত্ৰ বুলি এটা স্পেচিয়েল আমি পুলিচিং ব্যৱস্থা এটা কৰিব খুজিছোঁ যাৰ কামটোৱে হ'ব অকল এই দিশত চকু ৰাখা যিখিনি আমি কাম হাতত লৈছোঁ আৰু তাৰ উপৰিও মই লাহে লাহে দেখিছোঁ যে অসমত ইকনমিটো অলপ গ্ৰ' কৰাৰ লগে লগে 3-4 মাহত অকণমান কেছেছবিলাক ডিক্লাইন হৈছে বিশেষকৈ মই ভাবোঁ যে ইয়াৰ লগত অৰ্থনৈতিক অৱস্থাৰো এটা ডিৰেক্টলি লিংকেজ আছে গতিকে যিমান জনক আশ্বাস দিছোঁ যে এইটো ক্ষেত্ৰত অসম পুলিচে নিৰন্তৰ কাম কৰি থাকিব
আৰু কি কি ব্যৱস্থা ল'ব যাৱতীয়ভাৱে কৈছে তো আপোনাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বা অসম চৰকাৰলৈ মোৰ আহ্বান এই প্ৰক্ৰিয়া বন্ধ হ'ব কেতিয়া যেতিয়া কোনো এটা তদন্ত পুলিচে ভালকে কৰিব সমাপ্ত কৰিব দেখা যায় কিছু কিছু ক্ষেত্ৰত গোচৰ তৰিলে দুই এজনক এৰেষ্ট কৰিলে কিছুদিন সেই তাৰপিছত পিতৃ মাতৃয়ে গোচৰ দিলে কোনো ধৰণৰ পুলিচক থানাত গুচি গ'ল থানাত বাৰে বাৰে গৈ থাকিল হাৰিয়ানাৰ হিচাব জিলাৰ চাটমি গাঁৱত বিনোদ মেল নামৰ ব্যক্তিজনে সেই ছোৱালীজনীক বিয়া কৰাইছে বিনোদ মেলে ছোৱালীজনীক কাৰোবাৰ পৰা নাম ধৰি ছোৱালীজনীক হিন্দু ধৰ্মলৈ তেওঁ ৰূপান্তৰিত হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ কাৰণে বাধ্য কৰিছে তাৰপিছত তেওঁলোকে আত্মীয়তা কৰিম বুলি কৈ তেওঁলোকক লৈ আহিল লৈ অহাৰ পিছত পুলিচৰ হাতত তেওঁলোকে খবৰ দিলে এনেকৈ আমি লৈ আহিছিলোঁ পুলিচে কিন্তু বিতং কোনো ধৰণৰ ব্যৱস্থা নললে গতিকে মোৰ ক'বলৈকে সহযোগ কৰিম বা এন জি অ' সহযোগ কৰিব যে সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়া কৰি দুয়োটা উৎখাত অসমৰ চক্ৰকোণ হাৰিয়ানাৰ চক্ৰকোণ সকলো কৰিব লাগে মুখ্যমন্ত্ৰী অধ্যক্ষ মহোদয় সন্মানীয় সদস্যগৰাকীয়ে কোৱা মতে যে যিকোনো এটা তদন্ত হলে তাৰ বেকৱাৰ্ড লিংকেজ আৰু ফৰৱাৰ্ড লিংকেজ সম্পূৰ্ণ গুৰিলৈকে যাব লাগে আমাৰ পুলিচসকলৰ প্ৰৱণতা থাকে যে যিটো কেছ আছিলে ছোৱালীজনীক উদ্ধাৰ কৰি লৈ আহিলো ঘৰত গতাই দিলো আমি নোহোৱা কৰি দিব পাৰো তেতিয়ালে গোটেই সমস্যাটো সমাধান হৈ যায় এই ক্ষেত্ৰত আৰু আন ক্ষেত্ৰত আমাৰ বিধায়কসকলৰ যদি নজৰত আহে যে পুলিচৰ তদন্ত সম্পূৰ্ণ হোৱা নাই বা পুলিচে যিমান দূৰ যাব লাগিছে যোৱা নাই আপোনালোকে মোক জনাব বা ডিজিপিকো ডাইৰেক্টলি জনাব এইটো ক্ষেত্ৰত আমি সকলোৱে মিলি একেলগে কাম কৰিব লাগিব একদম স্পেচিফিক কুৱেশ্যন উত্তৰ মাননীয় অধ্যক্ষ মহোদয় চাওক ইস্যুটো অত্যন্ত গভীৰ আৰু দেখা গৈছে যে 2018 চনৰ পৰা 2022 চনৰ আজি আগষ্ট মাহলৈকে মানৱ সৰবৰাহৰ ক্ষেত্ৰত বিশেষভাৱে শিশু সৰবৰাহৰ ক্ষেত্ৰত 467 জন 469 নাম্বাৰছ অফ চিলড্ৰেনক ষ্টিল মিচিং আৰু গোটেই অসমত এই কেছ 2018 চনৰ পৰা প্ৰায় 4000ৰ ওপৰত হৈছিল আৰু স্পেচিফিকেলি কাছাৰ জিলাত আটাইতকৈ বেছি কেছ হৈছিল আৰু এতিয়াও 167 জন শিশু বিচাৰি পোৱা হোৱা নাই অৰ্থাৎ এই তথ্যৰ পৰা এইটোকে প্ৰমাণ কৰে যে প্ৰতি 3 দিনত অসমৰ পৰা এজনকে শিশু নিৰুদ্দেশ হৈ গৈ আছে আৰু তেওঁক কেতিয়াও বিচাৰি পোৱা নাযায় একেটা সময়তে যদি আমি মহিলা সৰবৰাহৰ ক্ষেত্ৰত কথা কওঁ দেখা যাব যে পঞ্জাৱ হাৰিয়ানা ৰাজস্থান ইত্যাদিবিলাক ঠাইত অসমৰ মহিলাসকলক নি তাতে ৰাখেল বনাই ৰাখিবলৈ এনেধৰণৰ অহৰহ চেষ্টা চলি আছে মই নিজে হাৰিয়ানাৰ নু জিলাত গৈছিলোঁ তাতে কেইবাজনো ভুক্তভোগী মহিলাক লগ পাইছিলোঁ আৰু তেওঁলোকৰ যি ভাষ্য তেওঁলোকৰ যি কথা তেওঁলোকে তাতে যদিও বিক্ৰী হৈছে যদিও অনেক কষ্টত আছে
কিন্তু তেওঁলোক ঘূৰি আহিব নিবিচাৰে আনিব পাৰিব ঘূৰাই আনে তেওঁলোকক সেলফ এমপ্লয়েড হ'বলৈ তেওঁলোকে যাতে ট্ৰেভেলিঙৰ ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰী ব্যৱস্থা ল'ব লাগে সেই ফেমিলিয়ে বিয়াৰ কৰিবলৈ গ'লে এইটো অধিক মানে তেওঁলোকৰ ওপৰত বাৰ্ডেন হয় মুখ্যমন্ত্ৰী অধ্যক্ষ মহোদয় মই আগতে কৈছিলোঁ যে এটা হ'ল হিউমেন ট্ৰেফিকিঙৰ ভিক্টিমক উভতাই লৈ অহা আৰু দ্বিতীয়টো হ'ল তেখেতসকলক ৰিহেবিলিটেশ্যন কৰা সেইকাৰণে আমি ঈশ্বৰৰ লগত এখন MOU কৰিছোঁ যাতে এইসকল ভিক্টিমক লৈ আহি তেওঁলোকক বিভিন্ন ধৰণৰ স্কিল ট্ৰেইনিং কৰি তেওঁলোকক সমাজত আমি সংস্থাপন কৰিব পাৰোঁ শিশুৰ ক্ষেত্ৰত ইতিমধ্যে মই আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক কৈছোঁ যে প্ৰতিখন ডিষ্ট্ৰিক্টতে আমাৰ এনেকুৱা উদ্ধাৰ হোৱা শিশুক যদি দেউতাক মাকে ছাপোৰ্ট কৰিব পৰা অৱস্থাত নাই আমি ছাপোৰ্ট কৰাৰ এটা ব্যৱস্থা কৰিব লাগে যোৱা সময়ছোৱাত আমি ছিকিমৰ পৰা ৪৫টা শিশুক আমি লৈ আহিছিলোঁ আমাৰ BTRC প্ৰমোদ বড়ো ডাঙৰীয়াই যথেষ্ট সহায় কৰিছিলে আৰু যিকেইটা শিশুক ঘৰত পঠাব পৰা নাছিলোঁ আমি গোটেইকেইটা শিশুকে কৰবাত নহয় কৰবাত ভাল জায়গাত আমি ৰিহেবিলিটেট কৰিছোঁ আৰু মই ইমানটোলৈকেও কৈছোঁ যে যদি কোনোবা পৰিয়ালে সঁচাকৈ এনেকুৱা আৰ্থিক অৱস্থাত পৰি যাবলগীয়া হৈছে শিশুৰ ক্ষেত্ৰত ঘূৰাই আহি পৰিয়ালটোক অৰুণোদয় আশ্ৰয়ত মই বিধায়কসকলকো অনুৰোধ কৰিম যে এই এটা আমাৰ অসমৰ এইটো বহুত ডাঙৰ বদনাম যে অসমৰ পৰা ল'ৰা ছোৱালী লৈ যোৱা হয় শোষণ কৰা হয় যৌন শোষণ কৰা হয় ল'ৰা ছোৱালীৰ দেউতাক মাকৰ লগত পৰিচয় নোহোৱা কৰি দিয়া হয় এই ব্যৱস্থাটোৰ ক্ষেত্ৰত আপোনালোকৰ লগত মই একমত আমি সদনে যৌথভাৱে কাম কৰিব লাগিব আৰু এই ক্ষেত্ৰত আপোনালোকে যি পৰামৰ্শ দিয়ে আমি ডেফিনেটলি বিবেচনা কৰিম ইয়াৰ লগত মই জাষ্ট 2 মিনিট আছে মই এটা শব্দ মই যোগ কৰিব খুজিছোঁ যেনেকৈ হিউমেন ট্ৰেফিকিঙৰ আমি কেছ পাইছোঁ আৰু এটা খুব ডাঙৰ দুখ লগা কথা হৈছে যে আমাৰ আদিবাসী আৰু টি গাৰ্ডেন সমাজৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমাৰ অসমতো মানুহে ঘৰত কাম কৰিবলৈ লৈ যায় আৰু কাম কৰিবলৈ লৈ গৈ তেওঁলোক যৌন শোষণৰো শিকাৰ হয় আৰু বহুত ক্ষেত্ৰত তেওঁলোকক যথেষ্ট মানৱীয় কষ্ট দিয়া হয় কেইদিনমান আগতে ঢেকিয়াজুলিত এনেকুৱা এটা ঘটনা হৈছিলে মই নিজে গৈছোঁ দৰঙৰ SPৰ ওপৰত একশ্যন লৈছোঁ এডিশ্যনেল SPৰ ওপৰত একশ্যন লৈছোঁ আমি খুব সোনকালে অসম পুলিচে আৰু এটা কাম কৰাৰ কাৰণে মই তেওঁলোকক কৈছোঁ যে ঘৰত যদি আমি কাম কৰিবৰ কাৰণে ল'ৰা ছোৱালী আনো থানাত ৰেজিষ্টাৰ হ'ব লাগিব আৰু কাম কৰা ল'ৰা ছোৱালীক স্কুলত পঢ়ুৱাটো বাধ্যতামূলক কৰিব লাগিব যদি তেওঁলোকক এডুকেশ্যন দিব নোৱাৰে তেলে ঘৰত কোনেও কাকো আনিব নোৱাৰে দেউতাক মাকে যদি থৈও যায় যে তেওঁলোকেতো কামটো কৰাব নোৱাৰে তেওঁলোকে এইটোৱে পজিশ্যন লয় যে দেউতাক মাকে নিজে থৈ গৈছে দেউতাক মাকে খুৱাব নোৱাৰে কাৰণে এতিয়া আমি অসমত আইন এখনৰ অনাৰ চিন্তা কৰিছোঁ যদি ডমেষ্টিক হেল্প উইদিন দ্য পাৰামিটাৰ অফ ল কোনোবাই ৰাখিব খোজে তেতিয়াহ'লে তেওঁলোকৰ এডুকেশ্যন হেল্থ ৰেজিষ্ট্ৰেশ্যন গোটেই ব্যৱস্থা কৰিব লাগিব এইবোৰ ছেগমেণ্ট বহুত অপেক ডাৰ্ক ছেগমেণ্ট আছিল আমি কেতিয়াও আলোচনা কৰা নাই চোৱা নাছিলোঁ এতিয়া লাহে লাহে আমি এই বিষয়টো গভৰ্ণমেণ্টৰ মেইন এজেণ্ডালৈকে আনিছোঁ বিশেষকৈ মই উদাহৰণে দিব পাৰোঁ ছিকিমত যিকেইটা বাচ্চা আমি ৰিকভাৰী কৰিছিলোঁ যদিও হিউমেন ট্ৰেফিকিং কিন্তু তেওঁলোকক তাৰ মানুহে স্কুলত পঠাইছিল আৰু গোটেইকেইটা যেতিয়া ঘূৰি আহিছিল দেয়াৰ হেল্থ ৱাইজ দেউকে যদিও দেউতাক মাকৰ লগত সম্পৰ্ক নাই ঘৃণনীয় অপৰাধ কিন্তু আমাৰ অসমতে আকৌ এনেকুৱা বহুত কাম কৰা ছোৱালী ল'ৰা বুলি তেওঁলোকক নামটোৱে কাম কৰা ছোৱালী শুনিব ইমান বেয়া লাগে তেওঁলোকক লৈ অহা হয় টোটেল এক্সপ্লইটেশ্যন কৰা হয় স্কুলত যাব দিয়া নহয় পঢ়িব যাব দিয়া নহয় সেইকাৰণে মই এইটো ক্ষেত্ৰত যথেষ্ট চিন্তা কৰি আছোঁ আৰু আমি এই ধৰণৰ ক্ষেত্ৰত এটা সময় উপযোগী আৰু কঠোৰ পদক্ষেপ আমি ল'ম অসমৰ বাহিৰতে হওক অসমৰ ভিতৰতে হওক আজি ওদালগুৰি বাগিচাৰ পৰা গুৱাহাটীত যদি সৰু ছোৱালী এজনী লৈ কাম কৰাই থকা যায় এইটোতো হিউমেন ট্ৰেফিকিং এনেকুৱা এটা হিউমেন ট্ৰেফিকিং জিঅ'গ্ৰাফি নাই যে শিলিগুৰিলৈকে গ'লে ইট ইজ হিউমেন ট্ৰেফিকিং কিন্তু গুৱাহাটীলৈকে লৈ আহিলে এইটো হিউমেন ট্ৰেফিকিং নহয় গতিকে মোৰ দৃষ্টিত দেউতাক মাকৰ পৰা 14 বছৰৰ তলৰ ল'ৰা ছোৱালীক বিচ্ছিন্ন কৰাটোৱে হিউমেন ট্ৰেফিকিং ৱেডাৰ ইট ইজ উইদিন দ্য ডিষ্ট্ৰিক্ট আউটছাইড দ্য ডিষ্ট্ৰিক্ট আৰু মহিলাক এই ধৰণে লৈ আহি যৌন শোষণ আদিৰ চিকাৰ কৰাটো হাৰিয়ানা যিটো কথা কৈছে এইবোৰ ঘৃণনীয় গৰ্হিত কাম
ৰাজ্য চৰকাৰ এইটো ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল'ব আৰু সন্মানীয় বিধায়কসকলৰ যি পৰামৰ্শ থাকিব এই ক্ষেত্ৰত আপোনালোকে দিব আমি একেলগে কাম কৰিম মাননীয় অধ্যক্ষ ধন্যবাদ। খালি এটা অনুৰোধ কৰিম ধন্যবাদ এতিয়া নাই কুৱেশ্যন আৱাৰ নাই মানে এতিয়া। যিহেতু এইটোৰ ওপৰত আমাৰ চৰ্চা হৈছে নাই, 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 মানে এইটো- এখন বিধায়কবিলাকক লৈ কিছুমান স্পষ্টকাৰৰ ঠাইত হৈছে আৰু কুৱেশ্যন আৱাৰ অভাৰ এতিয়া অলৰেডি মই আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু তেখেতৰ সহযোগী বিধায়ক আৰু আমাৰ হাফিজ বছিৰ আহমেদ ডাঙৰীয়া তেখেতৰ সহযোগী আৰু অখিল গগৈ ডাঙৰীয়া সভা স্থগিত প্ৰস্তাৱৰ এটা জাননী পাইছিলোঁ কিন্তু যি কাৰণত সভা স্থগিত কৰি ফালে আলোচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিছে সেইটো মই দেখিছোঁ যে সেইটো সভা স্থগিত নকৰি ফালে অন্য ডিভিজৰ দ্বাৰাও আলোচনাৰ কাৰণে মানে ব্যৱস্থা ল'ব পৰা যায় আৰু এটাটো হ'ল এই বিষয়ৰ যিহেতু বিধানসভাতে আলোচনা হ'ব লাগে কিন্তু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যোৱা শুকুৰবাৰে কৈছে চৰকাৰে সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে যিমানে দাবী কৰক দাবা কৰক কিন্তু বিধানসভাত যদি ছাৰ কথাখিনি আলোচনা নহয় তাহলে ৰাইজৰ কথাখিনি কেনেকৈ চৰকাৰে জানিব সেই গতিকে এই বিষয়টো গুৰুত্বপূৰ্ণ কাৰণ চৰকাৰৰ এটা কঠোৰ সিদ্ধান্ত দিছে কোনোবা সময়ত মুখ্যমন্ত্ৰীয়ে কৈছে যে ক্লাছ 6ৰ পৰা হ'ব যোৱা জুলাই মাহৰ 17 তাৰিখে তেখেতে বক্তব্য দিছিল আৰু কেবিনেটত জুলাই মাহৰ 28 তাৰিখে হোৱা কেবিনেটত ক'লে ক্লাছ 3ৰ পৰা হ'ব আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2021 অনুসৰি আমাক কোৱা হৈছে অষ্টম শ্ৰেণীলৈকে পৰাপক্ষত মাতৃভাষা মাধ্যমত সকলো পাঠদান হ'ব লাগে আৰু সেই গতিকে গোটেই কথাখিনি কিয় আমি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী কাম কাজ কৰিব বিচাৰিছোঁ আৰু আমাৰ ইয়াৰ পিছত ছাপ্লিমেণ্টাৰীও আহিব চাগে বাজেটত আমি কেনেকৈ এই কথাখিনি সেই গতিকে ছাৰ এই কথাবিলাক আৰু অন্য কথা আলোচনা কৰাৰ প্ৰাসংগিকতাতকৈ এই বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিয়াটো উচিত বুলি আমি অনুভৱ কৰোঁ আৰু সেই গতিকে আপোনাক আজি যেহেতু এটা ডেফিনিট মেটাৰ ছাৰ এই গতিকে আমি ৰুল 56ত এই কথাখিনি আজি আলোচনা কৰাটো বিচাৰোঁ আমাৰ প্ৰস্তাৱটো আমি কিয় আনিছোঁ একেবাৰে এই বিষয়ে অলপ কৈ দিওঁ মাননীয় অধ্যক্ষ মহোদয় আমি যিটো বিষয়ে আজি এডজৰ্ণমেণ্ট মোচনৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ আমাৰ বিষয়টো হ'ল যোৱা সপ্তাহত শোণিতপুৰ জিলাৰ বৰচৰাৰ চিতলমাৰী চহৰত কোনো জাননী নিদিয়াকৈ উচ্ছেদ অভিযান চলোৱাৰ ফলত সহস্ৰাধিক লোক গৃহহীন হৈ পৰিছে চৰ চাপৰিত বসবাস কৰি থকা অন্যান্য হাজাৰ হাজাৰ লোককো উচ্ছেদৰ জাননী প্ৰেৰণ নকৰাকৈ মৌখিক ভাবুকি দিয়া হৈ আছে মানৱাধিকাৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত এনে অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰা হোক মাননীয় অধ্যক্ষ মহোদয় আমি এই বিষয়টো এই কাৰণেই এডজৰ্ণমেণ্ট মোচনত আজি সদনৰ সকলো কাম কাজ স্থগিত ৰাখি আলোচনা কৰিব বিচাৰিছোঁ কাৰণ ইয়াত তেওঁলোকৰ মানৱীয় অধিকাৰ উলংঘা হৈ আছে যিসকল লোকক উচ্ছেদ কৰা হ'ল তেওঁলোকে আজি আশ্ৰয়হীন হৈ পৰিছে গৃহহীন হৈ পৰিছে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে তাত স্থানীয় স্কুলত পঢ়িছিল সেই স্কুলবিলাকৰ লগত তেওঁলোক বিচ্ছিন্ন হৈ গ'ল এতিয়া ল'ৰা ছোৱালীৰ যিটো ৰাইট টু এলিমেণ্টাৰী এডুকেশ্যন ৰাইট টু এডুকেশ্যন এক্ট 2009 ভায়োলেট হৈ আছে আৰু মানুহখিনি আশ্ৰয়হীন হৈ পৰিছে আৰু দ্বিতীয় কথাটো হ'ল অধ্যক্ষ মহোদয় এতিয়ালৈকে যিমান উচ্ছেদ অভিযান অসমত চলিল এই উচ্ছেদ অভিযানবিলাকত কেইদিনমান আগতে কটামুনিত হ'ল তাৰ আগতে আকৌ গৰুখুটিত হ'ল তাৰ আগতে জামুগুৰিহাটত হ'ল এতিয়ালৈকে যিমান হাজাৰ লোক উচ্ছেদিত হ'ল তেওঁলোক আজি কেনে অৱস্থাত আছে তেওঁলোক